हेलो फ्रेंड्स वेलकम टू माय चैनल। আজি মই আপোনালোকৰ এনেকুৱা এটা এপ্লিকেশ্যন লৈ আহিছোঁ যিটো এপ্লিকেশ্যন ইউজ কৰিলে আপোনালোকৰ যিখন ড্ৰাইভিং লাইসেন্স আপোনালোকে উলিয়াব বা এপ্লাই কৰিছে তাত যিটো এক্সাম পাতে সেই এক্সামত আপোনালোকে অতি মানে সহজে কেনেকৈ পাছ কৰিব পাৰে মই সেইটো কথাটো ভাবি মই এটা এপ্লিকেশ্যন আপোনালোকক মই দিব ওলাইছোঁ। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। এতিয়া কথাটো কি হ'ল, এইটোৰ কাৰণে আপোনালোকে এটা এপ্লিকেশ্যন ডাউনলোড প্লে ষ্ট'ৰৰ পৰা, যাৰ নাম হৈছে RTO এক্সাম। সেই বুলি আপোনালোকে চাৰ্চ কৰিলে এই এপ্লিকেশ্যনটো আহি যাব। ইয়াতে দেখা পাইছে এপ্লিকেশ্যনটো মই অলৰেডি ইনষ্টল কৰিলোঁ, 1 মিলিয়নে ডাউনলোড কৰিছে। তাৰপৰা মই এইটো অ'পেন কৰি দেখুৱাম এইটো ইউজ কৰিলে আপোনালোকে কেনেকৈ এক্সামত পাছ কৰিব অতি সহজে। এয়া দেখা পাইছে কুৱেশ্যন বেংক প্ৰেক্টিছ, তাৰপৰা এক্সাম ছেটিংছ এণ্ড হেল্প। মানে হৈছে এক্সামটোত যিখিনি আহিব 100% গেৰেণ্টি। আপুনি যদি এই এপ্লিকেশ্যনটো ইউজ কৰি অলপ দিন প্ৰেক্টিছ কৰে তেতিয়া আপুনি 100% আপুনি এক্সামটোত পাছ কৰিব, আৰু এক্সামটোত পাছ কৰাৰ লগে লগে আপোনাক ড্ৰাইভিং লাইচেন্সখন দিব, নহ'লেতো আপোনাক নিদিয়ে। কাৰণ আজিকালি পইচা দিলে ড্ৰাইভিং লাইচেন্স দিয়ে, কিন্তু পইচা বহুত দিব লাগে। কিন্তু আপুনি যদি কম পইচাত কৰে তেতিয়াহ'লে এক্সাম দিব লাগিব, আৰু এক্সাম দিবলৈ হ'লে আপুনি প্ৰেক্টিছ কৰিব লাগিব। কাৰণ চিম্বলখিনি আপুনি যদি নাজানে তেতিয়া আপুনি এক্সামত পাছ কৰিব নোৱাৰে। এতিয়া দেখা পাইছে কুৱেশ্যন আহিব, এনেকুৱা কিছুমান কুৱেশ্যন আহিব। তাৰপৰা আছে ট্ৰেফিক চাইন্স, মানে যিখিনি চিন। এতিয়া প্ৰথমটো হৈছে ষ্টপ, তাৰপৰা 2 নম্বৰ চিম্বল। এনেকৈ মানে যিখিনি এক্সামত চিম্বল আহিব আপোনালোকৰ, সেইখিনি আপোনালোকে যিখিনি চিম্বল আহে, ইয়াত বহুত চিম্বল আছে। আপোনালোকে মানে যিখিনি এক্সাম চিম্বল দেখুৱাব আপোনালোকে প্ৰতিটো চিম্বলে আপুনি ক'ব পাৰিব এক্সামত। চ' আপুনি যদি ইয়াত প্ৰেক্টিছ কৰে, প্ৰথমটো হৈছে ষ্টপ, তাৰপৰা কম্পালচৰি টাৰ্ণ লেফ্ট, গিভ ৱে, তাৰপৰা 1 ৱে, ইউ টাৰ্ণ, প্ৰনহিবিটেড। চ' এনেকুৱা কিছুমান মানে চিম্বল, যিখিনি চিম্বল আমাৰ এক্সামত বিশেষকৈ আহে আছে। আপুনি তাৰ ভিতৰত আপোনাৰ মিনিমাম 10টা হ'লেও আপোনাক দিবই, কাৰণ কেলৈ এক্সামটো 10টামান আহে। তাৰপাছত আহিব আকৌ বেলেগ কিছুমান কুৱেশ্যন। এক্সাম আপুনি মোবাইলটোতে আপুনি এক্সাম পাতিব পাৰে। ষ্টাৰ্ট এক্সাম, আপুনি এটা এক্সাম পাতিব পাৰে, 1 মিনিটৰ এক্সাম এটা। কুৱেশ্যন 10টা দিব, আপুনি 10টাত পাছ কৰিব লাগে। ইউ আৰ এলাউড টু পাৰ্ক অন এ ফুটপাথ এট টপ অফ হিল। এইটো ক'ত হ'ব? এইটো ফুটপাথ হ'ব চাগে, অন এ ফুটপাথ হ'ব এইটো, নহ'লে অন এ ফুটপাথ নহয়। চ' এনেকুৱা আৰু আপুনি এক্সামটো দি ইয়াতে প্ৰেক্টিছ কৰি ৰাখিলে আপুনি এক্সামত অতি সোনকালে পাছ কৰিব পাৰিব। চ' ইমানে আছিল ভিডিঅ'টো। যদি আপুনি এই এপ্লিকেশ্যনটো ভাল পাইছে তেতিয়াহ'লে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰে, নহ'লে ডেছক্ৰিপশ্যনটো খুলি চাব, তাতো লিংক পাই যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, আৰু যদি লগৰখিনিক দেখুৱাব বিচাৰে এই ভিডিঅ'টো তেতিয়াহ'লে আপুনি শ্বেয়াৰ কৰিব পাৰে। ধন্যবাদ।